আজি গোটেইকেইজনী একেলগে ওলাই গ'লোঁ আজি আমাৰ নিমন্ত্ৰণ আছিলে সিদিনা দেখা আমাৰ বাই ভনীকেইজনী এজনী ঘৰলৈ গ'ল আৰু তাই আমাৰ ঘৰলৈ গৈয়ে ভাত খাবলৈ মাতিলে যিহেতুকে গোটেইকেইজনী একেলগে আছোঁ সেইকাৰণে একেলগে একেটা দিনতে আমাৰ গোটেইকেইজনীকে ভাত খাবলৈ বুলি মাতিলে তাই যিহেতুকে তাই কিবা এটা কামৰ কাৰণে আগতীয়াকৈ ঘৰলৈ আহিবলগীয়া হ'ল আৰু তাইৰ ঘৰৰ আমাৰ ঘৰৰ মাজত বেছি দূৰত্বও নাছিলে সেইকাৰণে আহিবলৈও সুবিধা হ'ল সেইকাৰণে আমি গোটেইকেইজনী মিলি পেলাই আহিলোঁ তাহাঁতৰ ঘৰলৈ বুলি আৰু ভালো লাগে দিয়কচোন কেতিয়াবা এনেকৈ একেলগে আহি পেলাই যিহেতুকে এনেকুৱা সময়বিলাক বহুত কমেই পোৱা যায় যেতিয়া মানে এনেকৈ নিমন্ত্ৰণ পাওঁ নাইবা এনেকৈ ক'ৰবালৈ একেলগে গোটেইকেইজনী যাব লগা হয় বা যাওঁ তেতিয়া কিন্তু খুবেই ভাল লাগে আৰু কথাটো শেষ নহয় যেনে নহয় ইজনীয়ে ইজনীতকৈ ওপৰত ইমানেই কথা আমাৰ মানে কথা শেষেই নহয় সেইকাৰণে ভিতৰত নবহি তাই ভাত বনাই আছে তাইৰ ওচৰতে আমি গোটেইকেইজনী বহি লৈ পূৰা কথা পতাত ব্যস্ত হৈ আছোঁ এনেকৈ সময়খিনি পাৰ হৈ আছে আজি দিনটো খুবেই ভাল লাগিলে কাৰণ গোটেইকেইজনী দিনটো একেলগে থাকিলোঁ আৰু জানেই নহয় প্ৰথমত আলহী ঘৰলৈ গ'লেই চাহকাপ আৰু মোৰ কিন্তু চাহকাপ সদায় বেলেগ হয় যিহেতুকে মই গাখীৰ চাহ নাখাওঁ সেইকাৰণে মোৰ কাৰণে সদায় বাহঁতৰ ঘৰলৈ গ'লে গাখীৰ পানী অকণ বনাই দিয়ে আৰু মই গাখীৰ পানী খাই ভাল পাওঁ আৰু আপোনালোকৰ প্ৰিয় হয়নে নাই জনাবচোন মানুহে নাখায়েই আৰু সৰু পোৱালিহে খায় গাখীৰ পানী নহয় জানো কিন্তু মই এতিয়াও খাওঁ কাৰণ গাখীৰ চাহ নাখাওঁ যে সেইকাৰণে গাখীৰ পানীকণকৈ খাই থৈ দিওঁ আৰু এয়া চাহ খাই পেলাই আমি অকণ ওলাই আহিলোঁ যিহেতুকে অকণমান ফটো ভিডিঅ' কৰোঁ বুলি ভাবিলোঁ বতৰটো ইমান ভাল নাছিলে সেইকাৰণে ইমান ভাল নাহিলে যাৰ যি মনলৈ আহিছে সেয়াকে কৰি আছে আৰু সেয়া অকণ আগফালে নাচ বাগ কৰিলোঁ ভাবিছিলোঁ ৰিলছ এটা বনাম বুলি কিন্তু সেইটো সফল নহ'লে আৰু তাৰ মাজতে আছে নহয় উৎপতীয়া পোৱালিকেইটা সিহঁতকো চাই চিতি থাকিব লগা হৈছে কাৰণ কোনটো সময়ত কেনেকৈ কাজিয়া লাগি যায় সিহঁতৰ মাজত কোনো গেৰেণ্টি নাই আৰু জানি নহয় আমাৰ গোটেইকেইজনী মাক হ'ল সেইকাৰণে প্ৰথমতে পোৱালিকেইটাকে খুৱাই লৈছে আৰু পোৱালিকেইটাক খোৱাৰ পাছতহে ডাঙৰে খাব পাৰি সৰু পোৱালি পেটকেইটা ভৰি থাকিলেহে মাকহঁতৰ মনটো ভাল লাগি থাকে নহয় জানো সেইকাৰণে সিহঁতক আজৰি কৰি দিয়াৰ পাছত আমাক ভাত বাঢ়ি দিলে আৰু আমিও খালোঁ একদম ভাগৰ লাগি গৈছিলে কাৰণ উৎপাত কৰি আছিলোঁ যে সেইকাৰণে ভাগৰুৱা দেখাতে গম পাইছে নহয় একদম পূৰা ভাগৰুৱা হৈ গৈছোঁ আৰু শেষত ভাত সাজ খালোঁ খুবেই ভাল লাগিলে চিম্পুল যদিও মানে বতৰটোৰ লগত মিলাকৈ মাংস আছিলে আৰু মাংস থাকিলেনো কি লাগে নহয় জানো মাংসকণ হ'লে আৰু বেলেগ একোৱেই নালাগে সেইকাৰণে আমি গোটেইকেইজনী তেনেকৈ একেলগে বহি পেলাই খালোঁ খোৱাৰ পাছতে ভাগিনকেইটাৰ লগত অকণ নেখেলিলে নহয় সিহঁতৰ লগত অকণমান মই খেলি দিলোঁ আৰু ভাল লাগে মই সিহঁতৰ লগত লাগি মেলি থাকোঁ আৰু খেলা ধূলাও কৰি থাকোঁ আৰু সেইকাৰণে মোৰ লগত মিলিও যায় গোটেইকেইটা পোৱালি সেইকাৰণে সিহঁতৰ লগতে অকণমান খেলি মেলি দিলোঁ তাৰপিছতে বেছি টাইম নাই আৰু কাৰণ গুচি আহিবলগীয়া হ'ল বিশেষ কাম এটা আছিলে আমাৰ সকলোৰে সেইকাৰণে ঘৰলৈ বুলি আহিলোঁ আৰু আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আজি একদম পূৰা ঘৰুৱা ব্লগ এনেকেই যেনেকৈ যি কৰিলোঁ দিনটোত সেইখিনিকে দেখাবলৈ চেষ্টা কৰিলোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু